এজনৰ প্ৰচেষ্টাতে মানে এইখিনি কাম পদক্ষেপ লৈছে আৰু তেওঁ পদক্ষেপ লৈছোঁ। নাম হৈছে ৰদালি দিছে, বেনাখন ইয়াত দেখিছে ধৰিত্ৰী আমাৰ বন্ধু ধৰি সকলোকে কওঁ চাফ চিকুণতে মানুহৰ পৰিচয়, চাফ চিকুণতা যদি নহয় তেনেহ'লে মানুহ বেমাৰ আজাৰৰ পৰা ক'ত হাত সাৰিব পাৰিব নোৱাৰে। আপোনালোকে বাৰু চাফ চিকুণত কিমান গুৰুত্ব দিয়ে, যিহেতু নিজৰ স্বাস্থ্যৰ লগতে নিজৰ গাঁওখন বা নিজৰ ঘৰখন বা নিজৰ অঞ্চলটোৰ প্ৰতি আপোনালোকে কিমান গুৰুত্ব দিয়ে। যিহেতু আমাৰ গাঁৱৰ এজন ব্যক্তিয়ে তেওঁ নিজৰ ঘৰখনৰ লগতে নিজৰ অঞ্চলটো বা নিজৰ ডিষ্ট্ৰিক্টখনৰ লগত তেওঁ এটা ভাল পদক্ষেপ লৈছে, যিহেতু তেওঁ গোটেই চাফ চিকুণ কৰা এটা পদক্ষেপ লৈছে। আৰু সেই ব্যক্তিজনক আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক চিনাকি কৰাই দিম বুলি ভাবিছোঁ। আৰু তেওঁৰ ওচৰলৈ যাওঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তেওঁ আৰু কি পৰিকল্পনা কৰিছে, তেওঁ কি পদক্ষেপ লৈছে, সকলোখিনি গম পাব। তেনেহ'লে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 hour later. বিশ্বজিৎ মোহন মোৰ নাম, চৰাইদেউ জিলা দিচাংপানী লাইচেঙত মোৰ ঘৰ। হয় আৰু এইজন ব্যক্তি মানে এজনৰ প্ৰচেষ্টাতে মানে এইখিনি কাম পদক্ষেপ লৈছে আৰু তেওঁ পদক্ষেপ লৈছোঁ। আৰু যিহেতু তেওঁৰ লগত আৰু আপোনাৰ মোৰ লগত এতিয়া বৰ্তমান সহকাৰী হিচাপত দুনো চেতিয়া, সুমন ফুকন, গোটেই পদক্ষেপখিনি ময়ে লোৱা, সকলোকে আগুৱাই লৈ যাওঁ বুলি ভাবিছোঁ। যে আমাৰ যিহেতু আমাৰ গোটেই হাবি জংঘল প্ৰত্যেকটো পথত দেখোঁ যে একদম বিশৃংখলতাই দেখা দি আছে, মানে ভাবিলোঁ যে আমি এনেকুৱা ধৰণৰ যদি পদক্ষেপ লওঁ, নিশ্চয় আমাৰ গাঁওখন প্ৰথমেই ভাবিছোঁ গাঁওখন আচলতে চাফ চিকুণ কৰিব লাগিব। আৰু নিজৰ ঘৰখন পৰিষ্কাৰ পৰিচ্ছন্নতা ৰাখি আমি সমাজলৈ সকলো ৰাইজকে মই আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ, মানে আমাৰ ৰদালি গোষ্ঠীলৈ। ঠিক আছে, এতিয়া ৰদালি আপোনাৰ বেনাৰখন চাই লওঁ। বেনাৰখন তো এতিয়া এওঁলোকৰ বেনাৰখন চাই লওঁ আৰু এওঁলোকৰ ঘৰখন আপোনালোকক দেখুৱাম, যিহেতু ঘৰখনক খুব ধুনীয়া চাফ চিকুণকৈ ৰাখিছে। কোন কথা আপোনালোকৰ বেনাৰখন দেখালে, তেওঁ যিহেতু এয়া হৈছে ৰদালি, নাম হৈছে ৰদালি দিছে, বেনাৰখন ইয়াত দেখিছে ধৰিত্ৰী আমাৰ বন্ধু ধৰি বহুতখিনি কথা লিখিছে, আপোনালোকক এইখন চাই লওক। আৰু মই ফটো তলত ডেছক্ৰিপশ্যনত দি দিম। আৰু এয়া দেখিছে, আৰু প্ৰথমে এওঁ ঘৰখন অলপ দেখায়। ঘৰখন মানে কি হ'ল আৰু যিহেতু এইবিলাক পথাৰৰ মাটি হয়, এইফালে দেখিছে এইফালে সকলো পথাৰৰ মাটি হয়, আৰু পথাৰৰ মাটিত মানে এনেকুৱা ধৰণৰ চাফ চিকুণকৈ ৰাখে। আৰু লগতে তেওঁ এইখন দেখিছে নলা, পানী যোৱা নলা হয়, খুব ধুনীয়া চাফ চিকুণকৈ ৰাখিছে। এতিয়া প্ৰথমে এইবিলাক দেখুৱাই লওঁ, তাৰপিছত তেওঁৰ পৰা বহু কথা জানিম। এইবিলাক চাই লওক, ইমান ধুনীয়া চাফ চিকুণকৈ ৰাখিছে, মানে ইমান সহজ কথা নহয়। এইফালে অলপ দেখুৱাই লৈছোঁ আপোনালোকক থুলমূলীয়াকৈ, দেখিছে কলগছৰ তলতো ইমান ধুনীয়া চাফ চিকুণকৈ ৰাখিছে। এইফালে দেখিছে, এইফালে ঘৰখনো খুব ধুনীয়াকৈ ৰাখিছে চাফ চিকুণকৈ। তো এতিয়া বেছি দেৰি নকৰোঁ, আপোনাৰ পৰা আৰু জানিম কথাখিনি কেনেকুৱা পদক্ষেপ লৈছে। এতিয়া আমি ধৰ্ম অনুষ্ঠান লৈছোঁ, শিক্ষা অনুষ্ঠান আৰু আপোনাৰ স্বাস্থ্য কেন্দ্ৰ, এইবিলাক আমি পদক্ষেপ আগবঢ়াই যাম। যদি আমাৰ সকলো ৰাইজে যদি আমাৰ সহায় সহযোগিতা আগবঢ়ায়, নিশ্চয় এই পদক্ষেপত আমি অকণমান সফল হ'ম বুলি ভাবোঁ। এতিয়া আপুনি কিমান দিনৰ পৰা এইটো ষ্টাৰ্ট কৰিছে? এইটো হ'ল আপোনাৰ 12 তাৰিখ দেওবাৰে এইটো আৰম্ভ কৰিছিলোঁ। 762 নং লাইচেং প্ৰাথমিক বিদ্যালয়, এখন আমাৰে স্কুল, তাতে প্ৰথম আৰম্ভ কৰিছিলোঁ। আৰু ওচৰৰ যিটো আমাৰ হৰি মন্দিৰ, আমাৰ নামঘৰ, তাতো আমি চাফ চিকুণৰ সেইবিলাক কৰিলোঁ। কৰি মেলি নিৰ্দিষ্ট জেগাত মানে জাবৰ জোঁথৰবিলাক পৰিপাটি কৰি পেলাই তাত জ্বলোৱা ব্যৱস্থা কৰা হ'ল। আৰু স্কুলত এটা ফুলপুলি আৰু 2টা ডাষ্টবিন সৈতে তাত মানে দিয়া হ'ল। ভাল কথা। আৰু এটা এই ৰাস্তাবিলাকো আপোনালোকে কৰিছে? ৰাস্তাবিলাক কৈছোঁ, ৰাস্তাবোৰ পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰাখি যাতে সকলো ৰাইজকে সেইকাৰণে কৈছোঁ আগবাঢ়ি আহক আমাৰ ৰদালি গোষ্ঠীলৈ। এনেধৰণে যদি আমি গাঁওখন প্ৰথম পৰিষ্কাৰ কৰি যদি আমি যাওঁ, তেনেহ'লে মই লক্ষ্যটো আছে চৰাইদেউ ডিষ্ট্ৰিক্টলৈ, মোৰ লক্ষ্য আছে। গোটেই লক্ষ্যটো অলপ দিন লাগিব, যদি ৰাইজ ওলাই আহে তেনেহ'লে বেছি দিন নালাগিবও পাৰে। সকলোকে কওঁ চাফ চিকুণতে মানুহৰ পৰিচয়, চাফ চিকুণতা যদি নহয় তেনেহ'লে মানুহ বেমাৰ আজাৰৰ পৰা ক'ত হাত সাৰিব পাৰিব নোৱাৰে। আৰু মানুহৰ মনটো বহুত ভাল হৈ থাকে চাফ চিকুণতাই। মানুহৰ ৰাতিপুৱাই যদি উঠি পানি যদি টুথব্ৰাছ কৰোঁতে যদি সেউজীয়া গছ গছনি নিজে ৰোৱা যদি পুলিটো যদি দেখিবলৈ পায়, বা নিজৰ ৰোৱা পুলিটো যদি ফল লাগে, নিশ্চয় খাই বা দি ভাল লাগে, সেই কথাটো আছে। কথাটো মই সেইটো কাৰণে সকলো ৰাইজকে কৈছোঁ, এই পদক্ষেপ যিটো লৈছোঁ আপোনালোকে আগবাঢ়ি আহক, আমি তেনেহ'লে আগুৱাই যাব পাৰিম। আমাৰ গাঁওখনো এখন আদৰ্শ গাঁও হিচাপে আমি চিনাকি দিব পাৰিম। হয়, ঠিকে। আৰু যিহেতু মানে কি হ'ল, তেওঁৰ লগত আৰু ব্যক্তি আছে বাৰু, তেওঁলোক বৰ্তমান নাই। মই বিশেষকৈ আপোনালোকৰ ৰাতিপুৱা কিমান সময়ৰ পৰা এইখিনি আৰম্ভ হয়? ৰাতিপুৱা আমি ধৰক মৰ্ণিং ৱাক কৰা চলে, আমি ধৰক সেই টাইমটো এনেই গুচি যায়। সেইটো কাৰণে আমি ঝাৰু কোৰ লৈ আমি প্ৰায় 3 ঘণ্টামান আমি কাম কৰোঁ। তাৰপিছত আকৌ সেই সমান্তৰালভাৱে আমি নিজৰ চলিবৰ কাৰণে যিটো উপাৰ্জনৰ পথ, আমাক ডেইলি যেতিয়া আমি হাজিৰা কৰোঁ, সেইটো কাৰণে ওলাই যাবলগীয়া হয়। এটা দিশত থাকিলেও নহ'ব, 2টা দিশতে আচলতে সমান্তৰালভাৱে মানে যাম বুলি ভাবিছোঁ। মানে কি হ'ল, যিহেতু মই মানে কি হ'ল এতিয়া আহিছোঁ পিছবেলা, যিহেতু মোৰ ৰাতিপুৱা সময় নহ'ল। তেওঁলোকে মানে কি হ'ল, ৰাতিপুৱাই যিহেতু কামখিনি কৰে, মই কামখিনি আজি দেখুৱাব নোৱাৰিম একচুৱেলি। কামখিনি এদিন দেখুৱাওঁ আপোনালোকক, যিহেতু
কামখিনি যিবিলাক কৰি থাকে তেওঁলোকে সৌ তালৈকে মোৰ এতিয়া কেমেৰাত ইমানখিনি কেপচাৰ নহয় সৌ তালৈকে তেওঁ কৰিছে এই ঠাইৰ পৰা এই গাঁওখনৰ মানে ভিতৰে বহুতখিনি কৰিলে বাৰু 4টা পথ হৈ গৈছে ন 4টা পথ হৈ গৈছে তেওঁলোকৰ কিন্তু মই আজি ভিডিঅ'টো কৰাতে অলপ লেট হৈছে বাৰু আৰু যেতিয়া কাম কৰি থাকিব তেতিয়া তেওঁলোকক মানে দেখুৱাবলৈ আৰু এবাৰ চেষ্টা কৰিম এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকক কিন্তু মানে আজি এইভাগে তেওঁৰ মতামতখিনি তেওঁ কিনো আৰু মানে পদক্ষেপ লৈছে সেইখিনি বিষয়ে আজি জনাবলৈ আপোনালোকৰ ভিডিঅ'টো আজি কৰিছোঁ মানে বিশেষকৈ আৰু লগতে আৰু ক'ব তেওঁ আৰু কওকচোন আৰু তেওঁলোকে ঝাৰু আৰু ডাষ্টবিন আপুনি ব্যৱস্থা কৰিছে নে ব্যৱস্থা কৰিছোঁ যিহেতু অকণমান টাইমো লাগিব ডাষ্টবিন আমি দিবই লাগিব স্কুল এতিয়া আমি সোমবাৰ মেট্ৰিক পৰীক্ষা ধৰক আগে এতিয়া মেট্ৰিকৰ এবাৰ শেষ সেইটো কাৰণে এবাৰ আমি প্ৰচেষ্টা হাতত লৈছোঁ দিচাংপানী হাই স্কুলত মানে আমি ডাষ্টবিন দিয়া আৰু ফুলৰ পুলিৰ সৈতে দিয়া চিন্তা কৰি ভাবিছোঁ আৰু এতিয়া বৰ্তমান আমাৰ ঝাৰু প্ৰয়োজন যিহেতু এখন কিবা লিখিবলৈ হ'লে কলম প্ৰয়োজন হয় সেইটো কাৰণে আমাক পোনপ্ৰথমে আমাক ঝাৰু প্ৰয়োজন দা প্ৰয়োজন সেইটো কাৰণে মই এতিয়া ঘৰতে 3টা ঝাৰু এতিয়া বনাই আছিলোঁ বনাই থকা অৱস্থাতে এই পলাশ প্ৰতিমী এতিয়া পালেহি এইকেইটা ঝাৰু তেওঁ বনাই আছে তেওঁ ঝাৰু বনোৱা চিষ্টেমটো মানে ইউনিক আপোনালোকৰ এই পদক্ষেপটো ইউনিক বুলি ক'ব লাগিব অলপ মানে ইমান সহজ নহয় তেওঁ ছিংগুলকৈ তেওঁ কথাটো মনলৈ আহিছে যিহেতু পোনপ্ৰথমে খালি তেওঁ আমাৰ গাঁওখন প্ৰথম কৰি লৈছে নিজৰ ঘৰখনৰ লগতে যিহেতু এইবিলাক ঝাৰু তেওঁ বনাই আছে ঘৰতে বনালোঁ আৰু এতিয়া এইটো বনাই আছোঁ এইটো বিনা স্বাৰ্থত বুলি ক'ব লাগিব আপোনাৰ নিজৰ কষ্ট কৰি নিজৰ সময় অতিবাহিত কৰি এইখিনি কৰিছে এইবোৰ ঝাৰু বনাইছে আৰু ডাষ্টবিনো যিহেতু তেওঁ স্কুলত দিছে আৰু নামঘৰত দিছে হয়নে নহয় আৰু এটা কথা কওঁ আমাৰ গাঁৱৰ যদি মই কৈছোঁ যে আমাৰ গাঁৱৰ যদি সদায় ব্যক্তিয়ে ভিডিঅ'টোতো চাবই আৰু যদি চাই আছে আপোনালোকে অলপ সহায় সহযোগ যিহেতু আমাৰ এটা কথা পইচা হিচাপে আৰ্থিক নালাগে কিন্তু প্ৰতি ঘৰে যদি এটা ডাষ্টবিন যদি ব্যৱস্থা কৰে প্ৰতি ঘৰ পদূলি মুখে হয় নে নহয় আপুনি সেইটো কথা চিন্তা কৰিছোঁ আৰু গছবিলাক ধুনীয়াকৈ মানে ধৰক চূণ তুণ মাৰি পৰিষ্কাৰ পৰিচ্ছন্নতা কৰিম আৰু যি হ'ল পথৰ কিনাৰত যিবিলাক প্ৰকাণ্ড গছ ডালবিলাক ধৰক পথৰ ফালে ঢাল খাই অহা ডালকেইটাও কটা হ'ব আমি তেওঁ গুৰিটো নাকাটো গুৰিটো আমি সবলকৈ যাতে জীয়াই থাকক আমি সাৰ জাবৰ গোবৰ জাবৰহে দিম কিন্তু যিটো আমাৰ পথচাৰীক অকণমান অসুবিধা দিয়ে চাইকেল চলাই যাওঁতে ধৰক মানে যান বাহন চলাওঁতে অকণমান অসুবিধা দিয়ে সেইটো কাৰণে গছৰ ডালবিলাকো কটা পদক্ষেপ আমি আৰু লগতে এই চূণৰ ব্যৱস্থা মই বিশেষকৈ মই তেওঁক কালি কৈছোঁ মই চূণৰ ব্যৱস্থাও কৰিম ময়ো দিম চূণৰ পেকেট দিম তেতিয়া মানে অলপ উজ্জ্বল লাগিব একটা মানে কি ক'ম আপোনালোকক ভাল লাগিব গাঁওখনলৈ আহি বা কোনোবা নতুন ব্যক্তি যদিও আহে ভাল পাব নহয় জানো সেইকাৰণে মই কৈছোঁ ৰিকুৱেষ্ট কৰিছোঁ আমাৰ গাঁৱৰ যদি সদায় ব্যক্তিয়ে সহায় কৰক এইখিনি ক্ষেত্ৰত লাগিলে তেওঁক আৰ্থিকভাৱে নহয় নিজেই ডাষ্টবিন ব্যৱহাৰ কৰক পদূলি মুখতে নহয় জানো আৰু চাফ চিকুণ ওচৰ চুবুৰ যিখিনি চাফ চিকুণ কৰিব লাগে সেইটোৱে আৰু সেইটোৱে সকলো ৰাইজক মোৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ যে আমাৰ ৰদালি গোষ্ঠীলৈ আগবাঢ়ি আহক হাতে কামে আগবাঢ়ি যাওঁ বহুতে অকল কথা ক'লেও নহ'ব হাতে কামে অকণমান লাগিব কথাও শুনিব লাগিব তেওঁলোকে পৰামৰ্শ ভাল দিয়ে কথা শুনিব লাগিব কিন্তু আমাৰ ভুলো হ'ব পাৰে তাত সেইকাৰণে সকলো ৰাইজলৈ মই নমস্কাৰ কৰি কৈছোঁ আমাৰ লাইচেং গাঁওখনৰ ৰাইজকো কৈছোঁ সকলো ৰাইজকে কৈছোঁ যাতে আমি লোৱা পদক্ষেপটোত যাতে অংশগ্ৰহণ কৰে সহায় সহযোগিতা আগবঢ়ায় সেইটো হয় ঠিকে আৰু দেখিছে এইফালে খুব ধুনীয়া চাফ চিকুণ কৰি ৰাখে মানে আপোনালোক কি ক'ম এইটো এটা হৈছে ইৰিগেশ্যনৰ পানী যোৱা নলা হয় যিহেতু পকী নলা হয় এইফালে কিন্তু তেওঁ কাষতে তেওঁ বিভিন্ন ধৰণৰ খেতি কৰিছে ধুনীয়াকৈ চাফ চিকুণ কৰিছে অমিতা গছৰ ইত্যাদি কৰি আৰু লগতে এইবিলাক খুব ধুনীয়া চাফ চিকুণ আৰু তেওঁ যিহেতু ঘৰখন চাফ চিকুণ কৰি ৰাখিছে তেতিয়া সেইকাৰণে আমাৰ গাঁওখন বা অঞ্চলটো ওচৰ চুবুৰীয়া সকলোখিনি মানে তেওঁ চেষ্টা কৰিছে এই ফুল ফুলৰ তাত দুটা ধৰক দিচাংপানী স্কুলত দিয়াৰ ব্যৱস্থা কৰিছোঁ দিচাংপানী স্কুলত মানে আমাৰ যিহেতু হাই স্কুলত যিহেতু এইবাৰ পৰীক্ষা শেষ হ'ব পৰীক্ষা লাষ্ট সেইটো কাৰণে ভাবিলোঁ কি চাফ চিকুণতা কৰিম আৰু লগতে ফুলৰ পুলি এই দুটা দিম আৰু ডাষ্টবিনৰ ব্যৱস্থা কৰিম ভাল কথা এনেকুৱা পদক্ষেপ হ'ব লাগে তো ৰাইজসকল আপোনালোকে দেখিলে তেওঁৰ পদক্ষেপটোতো শলাগিবলগীয়া মই যিহেতু কৈছিলোঁ প্ৰথমতে ভাল পদক্ষেপ এইটো কাম এটা টিম ৱৰ্ক হ'লে বেছি ভাল হয় আৰু আমাৰ গাঁৱৰ ৰাইজসকলেও সহায় কৰিব অলপ চলপ কিমানখিনি যেনেকৈও পাৰে আৰু যিহেতু তেওঁৰ ওচৰত কাম কৰিবলৈ নাহিলেও নিজৰ ঘৰৰ ওচৰৰখিনি চাফা কৰিব আৰু আমাৰ গাঁও বুলি কোৱা নাই সকলো ৰাইজকে কৈছোঁ ভিডিঅ'টোৰ জৰিয়তে কৈছোঁ যে চাফ চিকুণতা মানুহৰ পৰিচয় সেইকাৰণে মানে এইটো কৰিব লাগে ভিডিঅ'টো ঘৰখন ভাল ধৰণে পৰিষ্কাৰ পৰিচ্ছন্নতা কৰিলেহে বাহিৰলৈ অহাটো ধৰক সাৰ্থক হ'ব ঘৰখনে বিশৃংখলতা যদি হয় সমাজলৈ অহাটো অইন হ'লেও বেলেগেও ক'ব যে ঘৰখনে ইমান বিশৃংখলতা আৰু ৰাস্তাৰ কাম কৰিবলৈ বা সমাজৰ কাম কৰিবলৈ অহাটো নিজৰে ভুল বুলি মই ভাবোঁ সেইকাৰণে নিজৰ ঘৰখন প্ৰথমে কৰিব লাগিব ঘৰখন নিজৰ বাৰীখন ধুনীয়াকৈ পৰিষ্কাৰ পৰিচ্ছন্নতা যদি কৰি ৰাখে তেনেহ'লে সমাজলৈ অহাটো কোনো ক'বলগীয়া কথা নহয় আৰু এতিয়া গৰম দিন গ্ৰীষ্মৰ দিন এতিয়া আহিছে
আপোনাৰ যদি খালত ননা নৰ্দমা যদি পাত পত্ৰ গেলি থাকে সেইবিলাক দুৰ্গন্ধ ওলাব পাৰে, মহ-দাহ হ'ব পাৰে এনেকুৱা ক্ষেত্ৰত সেই সকলোবোৰ চাব লাগিব দিশ। সেইটো কাৰণে আমি এইবিলাক পদক্ষেপ লৈছোঁ যাতে এতিয়া গাঁওখনত সুচাৰুৰূপে ভাল ধৰণে কৰিম। লগতে চৰাইদেউ ডিষ্ট্ৰিক্ট লক্ষ্য আছে চৰাইদেউ ডিষ্ট্ৰিক্টলৈকে আগবাঢ়ি যাবলৈ। যদি আপোনালোকৰ আশীৰ্বাদত আপোনালোকে যদি সহায় কৰে, সহযোগিতা, তেনেহ'লে নিশ্চয় কেলৈ নোৱাৰি আগবাঢ়ি যাব পাৰিম। আপোনালোক ওলাই আহক ৰদালি গোষ্ঠীলৈ। ইমানকে কৈ মোৰ ফালৰ পৰা আজিলৈ ভিডিঅ'টো সমাপ্ত কৰিব বিচাৰিছোঁ। আৰু লগতে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব। তাৰমানে অকল আমাৰ গাঁৱৰ বা ওচৰ চুবুৰীয়া বুলি নহয়, সকলোৱে যাতে এইটো এটা সজাগ হ'ব লাগে। অকল আমাৰ নিজৰ গাঁওখন চাফা হ'বৰ কাৰণে কোৱা নাই, একচুৱেলি সকলোখিনি হ'ব লাগে আৰু এইটো সকলোৱে মাইণ্ডত আহিব লাগে। সেইটোৱে আৰু সজাগ। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত ৰাখিছোঁ। জয় আই অসম।